সকলোকে নমস্কাৰ জনাইছোঁ। আচলতে এই ভিডিঅ'টো খুব ভাবি চিন্তি কৰিছোঁ। মই এনেকুৱা কথাত মই কোনো ভিডিঅ' কৰা নাছিলোঁ আজিলৈকে, তথাপি মই নকৈ নোৱাৰিলোঁ, সেইকাৰণে আপোনালোকৰ ওচৰত এই ভিডিঅ'টো বনাব লগা হ'ল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অলপ আগত ক'লে যে 5 তাৰিখে ৰাতি 9টা বজাত 9 মিনিটৰ কাৰণে আপোনালোকে চাকি, মম বা টৰ্চ জ্বলাওক, দেশখন একত্ৰিত কৰিবৰ কাৰণে কৰোনা ভাইৰাছৰ বিৰুদ্ধে। যিখন দেশৰ এখন ৰাজ্যত ফিল্ড শুকুৱাবৰ কাৰণে টৰ্চ লাইট, মোবাইলৰ ফ্লাছ লাইট এইবোৰ জ্বলাই পৃথিৱীৰ ওচৰত লাজ পাব লগা হৈছে, সেইখন দেশত কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজিবৰ কাৰণে যদি চাকি, মম আৰু টৰ্চ লাইট জ্বলাই পৃথিৱীয়ে আমাক নাহাঁহিব। যি প্ৰত্যেকখন দেশত বৰ্তমান কৰোনাৰ বিৰুদ্ধে দিনে ৰাতিয়ে যুঁজি আছে, হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছে, সেই প্ৰেক্ষাপটত ভাৰতত যদি 5 তাৰিখে ৰাতি 9টা বজাত চাকি বা মম বা টৰ্চ লাইট জ্বলোৱা হয়, ভাবকচোন বেলেগ পৃথিৱীৰ মানুহে আমাক কি বুলি ক'ব। ডিচিশ্যন আপোনালোকৰ ওপৰত, জ্বলাব নে নজ্বলাব সেই ডিচিশ্যন আপোনাৰ ওপৰত। কিন্তু মই আপোনালোকক এই কথাটোৱে ক'ব বিচাৰিছোঁ, আমি আৰু কিমান অন্ধবিশ্বাসৰ ওপৰত যাম, আমি আৰু কিমান অন্ধবিশ্বাসৰ ওপৰত নিৰ্ভৰশীল হ'ম। এই কৰোনা ভাইৰাছৰ কাৰণে, COVID-19ৰ কাৰণে লকডাউন যদি আৰু বৃদ্ধি হয়, খাদ্যৰ যদি নাটনি হয়, সেই সময়ত আমি হাজাৰ হাজাৰ বেৰেল তেল খৰচ কৰি চাকি জ্বলোৱাৰ যুক্তি আছে জানো? আমি মম জ্বলাই টৰ্চ জ্বলোৱা যুক্তি আছে জানো? আমাৰ এই সময়ত হিন্দু, মুছলমান সকলো ৰাজনৈতিক দল, ছাত্ৰ সংগঠন, NGO সকলো একত্ৰিত হৈ কৰোনাৰ COVID-19ৰ বিৰুদ্ধে আমি যুঁজিব লাগে। আৰু সেই সময়ত এইবোৰ কি হৈ আছে একো ধৰিব পৰা নাই। গতিকে ৰাইজৰ ওপৰত এৰিছোঁ, আপোনালোকে সিদ্ধান্ত ল'ব যে চাকি জ্বলাব লাগে নে নাই। কিন্তু যাতে আমি দেশবাসীৰ ওচৰত, বেলেগ দেশৰ ওচৰত লাজ পাব নালাগে, তাৰ সিদ্ধান্ত আপোনালোকে ল'ব। ভালে থাকক,